নমস্কাৰ বন্ধুসকল, মই আপোনালোকে চাই আছে দেৱাশিষ ভিডিঅ' ডিছনৰ বন্ধুসকল। আজি আপোনালোকৰ এটা ধামাকা ব্লগ দেখুৱাবলৈ গৈ আছোঁ। চলি আছে তাতে আজকা ভিডিঅ' যদি ভাল লাইক কৰিব চাই ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নাপাৰিব। চলি আছে তাতে আজকা ভিডিঅ' চলো। আজি পিন্ধি যাম বুলি ভাবিছোঁ। কিমান দাম? দাম তুমি দিলে ফ্ৰী দিবা पैसा पैसा ही देखो गाइस, पैसा यूट्यूब से मिला ये मेरे को, यूट्यूब से मिला गाइस, यूट्यूब से इतना पैसा मिल गया गाइस। पैसा ही पैसा ओ भाई साहब। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কোনো মানে ফুৰিব নাযাওঁ আৰু ক'তো একো জেগা ভাল জেগাত নেদেখাওঁ আৰু ক'তো প্ৰগ্ৰেমো নাই। আজি মানে আপোনালোকক দেখাবলৈ গৈ আছোঁ এজন বিশ্বনাথ চাৰিআলিৰ জনপ্ৰিয় ইউটিউবাৰ দেৱাশিষ ভিডিঅ' বুলি ইউটিউব চেনেল এখন আছে আৰু তাৰ ভিডিঅ' মানে ফেচবুকত এটা ভাইৰেল হৈ গৈছিলে কেইদিনমান আগতে, আৰু তাক লগ কৰিবলৈ গৈ আছোঁ। আপোনালোকে দেখিব অলপ পিছতে। ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ যোৱা পৰহি আমি সাধাৰণ মেলা গৈছিলোঁতো, আৰু সাধাৰণ মেলা যোৱাৰ ভিডিঅ'টো মানে এডিট কৰোঁতে পূৰা ৰাতি হৈ গৈছিলে, মানে পূৰা চকু টোপনি হৈ আছে, পূৰা মাথা চাথা বিষ হৈ আছিলে, সেইকাৰণে পূৰা চেহেৰা বেয়া হৈ আছে। আৰু আপোনালোকে মোৰ লগত, মই গৈ থাকোঁ এতিয়া বিশ্বনাথ ঘাট ৰোড ফালে আছে মছজিদৰ ওচৰত তাৰ দোকানটো, আৰু সেইফালে গৈ থাকোঁ এতিয়া। আপোনালোকে মোৰ লগতে গৈ থাকক। আৰু এতিয়া পূৰা ৰুমৰ আগফালে ওলাই আহিলোঁ, ৰাস্তাত পালোঁ। এতিয়া যাব লাগিব, মোৰ লগত যাব এয়া বিশ্বনাথ টাইগাৰ আহি গ'ল পূৰা বাইক চাইক লৈ পূৰা। নমস্কাৰ পূৰা এতিয়া যাবলৈ কাৰণে ওলাই গ'লোঁ। আমি গৈ থাকোঁ এতিয়া। আৰু এতিয়া পূৰা দেৱাশিষৰ দোকানৰ আগফালে আহি পাই গ'লোঁ। পূৰা মছজিদৰ আগফালে আছে, আপোনালোকে চাব পাৰে। বিশ্বনাথ চাৰিআলিৰ মছজিদৰ একেবাৰে আগফালে আছে, ওপৰত লিখা আছে দেৱা ইলেক্ট্ৰিকেল। আৰু পূৰা আহি পাই গ'লোঁ ইয়াত। এতিয়া ওপৰত গৈ থাকোঁ। এতিয়া পূৰা দেৱাশিষৰ দোকানত আহি পাই গ'লোঁ। সেয়া ভাইটি, কি কৰি আছা? হাই, এয়া বহি আছোঁ, দোকানতে আছিলোঁ। দাদাই ফোন কৰিছিলে আহিম বুলি, আৰু ভাল লাগিছে আজি অহাৰ কাৰণে। ভাল ন খবৰ? অঁ, ভাল। পূৰা দোকানত ইলেক্ট্ৰিকেল বহুত কিবা বস্তু পাই যাব আপোনালোকে। যদি বিশ্বনাথ চাৰিআলিৰ পৰা কোনোবা চাই আছে আহি যাব। আৰু এতিয়া ইয়াত আহি পাই গ'লোঁ। অলপ বহুত ভাগৰো লাগিছে, অলপ বহি লওঁ, তাৰপাছত অলপ কথা পাতিম ভাইটিৰ লগত বহুত কিবাকিবি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। আৰু এতিয়া পূৰা ইয়াত আহি কিনে অলপ দেৰি বহি ল'লোঁ। পূৰা ভাগৰ লাগি আছিলে, আৰু বহি কিনে এতিয়া এইফালে পূৰা বহি আছে ভাইটি। হাই। পূৰা মানে পূৰা ভাইৰেল হৈ গৈছিলে এটা ভিডিঅ', আপোনালোকে দেখিছিলে চাগে। যোনে দেখা নাই চাব। বিশ্বনাথ কি আছিলে লাইভ ন? বিশ্বনাথ লাইভ বুলি আছিলে ফেচবুকত। এটা মোৰ ভিডিঅ' যথেষ্ট পৰিমাণে ভাইৰেল হৈছিলে, মানে অলপ পাগলামি টাইপত ভিডিঅ'টো বনাইছিলোঁ। আপোনালোকৰ মানে চাইছে চাগে, বহুতে ভিডিঅ'টো চাইছে। প্ৰায় 2.5 লাখ মান ভিউ আহিছে, আৰু 2.5 লাখ ভিউটো ধেমালি কথা নহয়। আৰু মানে মই টমটমৰ পৰা জঁপিয়াই মানে ৰাস্তাত শুই পেলাই বাগৰি পেলাই তেনেকৈ ভিডিঅ'টো বনাইছিলোঁ, আৰু ফেচবুকত যথেষ্ট পৰিমাণে ভাইৰেল হৈছিলে ভিডিঅ'টো। আৰু মানে বিশ্বনাথ লাইভ মানে এইটো ফেচবুকত মই আগতে ফ'ল' কৰি থোৱা আছিলে। মই মানে চাওঁতে ফেচবুকটো অন কৰি চাইছোঁ, তেতিয়া ফটককৈ ভাইটিৰ মানে ভিডিঅ'টো আহি গৈছে। তেতিয়া চাইছোঁ, আৰু ইমান ভিউ চাইছোঁ, ইমান ভাইৰেল হৈ গৈছে পূৰা। আৰু মানে ভাইটিৰ এতিয়া ভিডিঅ'টো মানে কিবা এটা, আৰু তাত কমেণ্টবিলাক মানে অলপ নেগেটিভ টাইপৰো আহিছে, ভাল নিগেটিভ আহিছে। এতিয়া মই দাদাকো কৈছোঁ, আপোনালোকে ইউটিউব কৰি আছে বা বেলেগ কাম কৰি আছে, আপোনালোকে এটা কথা কওঁ, আপোনালোকে যেতিয়া চাওক, মোৰ তাত ভিডিঅ'টোত ভিউ আহিছে প্ৰায় 2.5 লাখ। 2.5 লাখৰ কমেণ্ট কিমান আহিছে? 500মান কমেণ্ট বেয়া আহিছে। প্ৰায়তো 2 লাখৰ ওপৰৰ মানুহেতো ভাল পাইছে ন। বেয়া পোৱা মানুহৰ সংখ্যা কিমান? খুব বেছি 5%, আৰু 95% আপোনালোকক ভাল পাইছে। তেনেহ'লে বেয়া পোৱা মানুহটো কেতিয়াও গুৰুত্ব নিদিব, সদায় কামত লাগি যাওক। ভালৰ মাজত বেয়া মানুহ থাকিবই, প্ৰত্যেকটো কামতে ভালৰ মাজত বেয়া থাকেই। সেইকাৰণে সদায় ভালটো আপোনালোকে পজিটিভলি চাব, তেতিয়া সদায় আগবাঢ়ি যাব পাৰিব। আৰু মানে এনেকৈ বেয়া কমেণ্টবিলাক যদি মনত লৈ কেনে আমি যদি হাৰি যাওঁ, তেতিয়া কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। আৰু মানে সদায় আগবাঢ়ি যাবলৈ কাৰণে আমি বেয়া কমেণ্টবিলাক ইগন'ৰ কৰি কেনে আমি সদায় ভাল কামত আমি কষ্ট কৰি আগবাঢ়ি যাব লাগিব। আৰু আচলতে বেয়াটো আমাক লাগিবই, যদি পজিটিভলি লৈ যায়। যদি বেয়াটো যদি আপুনি তেখেতক যদি দেখুৱাবলৈ লৈ যায়, তেখেতক মই ভাল কৰি দেখাম, তেতিয়াহ'লে সেইটো আপোনাৰ মাইণ্ডত মানে সৈতে আপোনাক আৰু ওপৰলৈ লৈ যাব বেয়াটোৱে। পূৰা আৰু মানে কমেও 2.5 লাখ মান ভিউজ আহিছে ন? হয়, 2.5 লাখ মান ভিউ আহিছে। একদম ভাইৰেল হৈ গৈছে আৰু পূৰা। ভিডিঅ'টো ফেচবুকত ভাইৰেল হৈছে বাৰু। সেইটো মানে ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই চাই ল'ব। আৰু ভাইটিৰ ভিডিঅ' মই বহুত আগৰ পৰা চাই আহিছোঁ। মই চেনেল খোলাটো বেছি দিন হোৱা নাই, 3-4 মাহমান হৈছে। বেছি ছাপৰ্টো পোৱা নাই, আপোনালোকে ছাপৰ্ট কৰিব। আৰু বেছি দিন হোৱা নাই মই চেনেলটো খোলা, আৰু ভাইটিৰ চেনেলটো মই আগৰ পৰা ফ'ল' কৰি আহিছোঁ, চাই আহিছোঁ।
আৰু মিষ্টাৰ ৰাজাৰ লগত এটা গহপুৰত মিট আপ হৈছিলে হয় মই সেইটো ভিডিঅ'টো বহুত আগতে চাইছিলোঁ আৰু সেইটোত মানে তুমি বহুত সৰু হৈ আছিলা তেতিয়া হয় তেতিয়া প্ৰায় 2.5 বছৰমান হ'ল আৰু তেতিয়া- তেতিয়াই মই ফাৰ্ষ্ট ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ আছিলে 220টামান আছিলে আৰু মিষ্টাৰ ৰাজাক লগ কৰিব লাগে মোৰ 300 কমপ্লিট হৈছিলে গহপুৰত আৰু সেইটো ভিডিঅ'টোত মই শুনিছিলোঁ ক্লাছ 7ত আছিলা নেকি ক্লাছ 7ত আছিলে বোলা ক্লাছ 7ত আছিলা হয়। আৰু সেইটো ভিডিঅ'টো চাই ভাল লাগিছিলে আৰু ডিম্পু বৰুৱা সিহঁতৰ লগতো ভিডিঅ' দেখিছোঁ তোমাৰ হয় হয় আৰু তুমি মানে তোমাক এটা কথা সুধোঁ হয় ইউটিউবত বহুত মানুহে ভিডিঅ' বনায় হয়। আচলতে আজিকালিতো মানে কমনে হৈ গৈছে বহুতে ভিডিঅ' হয় বনায় হয় হয় কিছুমান মানুহ মানে হাৰি যায় মানে ছাবস্ক্ৰাইব মোৰ ছাপোৰ্ট নাই মোৰ মানে ছাপোৰ্ট অহা নাই ছাবস্ক্ৰাইব অহা নাই ভিউজ অহা নাই বুলি ভিডিঅ' নবনাওঁ বুলি কিবা হৈ যায় মানে সেই তেনেকুৱা মানুহবিলাকক কি ক'বা তুমি তেখেতক তেনেকুৱা মানে মই এটাই কথা ক'ম আপোনালোকে মোৰ এতিয়া মোৰ ছাবস্ক্ৰাইবাৰটো ভালেই বাঢ়ি আছে এতিয়া আপোনালোকে মোক যথেষ্ট পৰিমাণে মৰম দিছে যিমান পাৰোঁ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যোনে চাইছে 10,000ৰ ওপৰত ছাবস্ক্ৰাইব মোৰ হৈছে বৰ্তমান কিন্তু মোৰ দুমাহত মোৰ আজি মনত আছে দুমাহত মোৰ 32টা ছাবস্ক্ৰাইব হৈছে মাত্ৰ দুমাহত আৰু আজিৰ ডেটত মোৰ যদি মই তেতিয়াতো যদি ভাবিলোঁ যে মোৰ দুমাহত 32টা হৈছে মই কি কৰিম কিন্তু আজিৰ ডেটত মোৰ এদিনতে 30-40টা বাঢ়ে যদি মই তেতিয়া হাৰি গ'লোহেঁতেন মই যদি ভিডিঅ' বনোৱা কাম বাদ দি দিলোঁহেঁতেন মই আজি 10,000 ছাবস্ক্ৰাইব নহ'লেহেঁতেন আপোনালোকে আজি মোক বহুত মানে ছাপোৰ্ট কৰিছে বহুত মানে চিনি পাবলৈ সক্ষম হৈছে এইখিনি নহ'লেহেঁতেন সদায় মানে কেতিয়াবা ভিডিঅ'ত ডাউন আহিবই এতিয়া মোৰ আজি এটা ভিডিঅ'ত আপ গৈছে কেতিয়াবা এটা ভিডিঅ'ত ডাউনো মাৰিব পাৰে কিন্তু হয়তো মানে চালে নহ'ব আচলতে সদায় লাগি থাকিব লাগিব তেতিয়া আপোনালোকে মেইন ওপৰৰ জখলাডাল পাব মানে ছাকচেছ বোলা বস্তুটো এদিন গৈ পাবগৈ ভাইটিয়ে খুব সুন্দৰকৈ মানে কথা কিছুমান ক'লে একদম দিলত লাগি গ'ল কথাবিলাক ভাল কথা ক'লে আৰু এটা কথা সুধিব আছিলে তোমাক ভিডিঅ'বিলাক আপোনালোকে দেখিছে যোনে যোনে দেৱাশিষৰ ভিডিঅ' চাই অল আছাম চাইকেল ৰাইড কৰিছিলে হয় না অল আছাম চাইকেল ৰাইড নে গুৱাহাটী গৈছিলে চাগে চাইকেল লৈ গুৱাহাটী ভালে গৈছে অল আছামে অল আছামে গৈছিলে আৰু তো মই মানে ভাল লাগিছিলে চাইকেল লৈ মানে আমাৰ বিশ্বনাথ চাৰিআলিলৈ আমাৰ স্থানীয় বুলি ক'ব পাৰি আমাৰ ওচৰৰে মানে ল'ৰা এজন মানে অল আছাম চাইকেল ৰাইড কৰিছে চাইকেল ৰাইড কৰাটো ইমান সহজ কথা নহয় বহুতে বাইক ৰাইড কৰে মানে অল আছাম ট্ৰেভেলিং মানে বাইকত যায় কিন্তু চাইকেলত যোৱাটো ইমান সহজ কথা নহয় আৰু এটা কথাটো হ'ল তুমি মানে আৰু ভৱিষ্যতে আৰু কেতিয়াবা চাইকেল ৰাইড কৰিবা নেকি অল আছাম নিশ্চয় কৰিম মই চাইকেল ৰাইডাৰ আচলতে মোৰ মেইন ইউটিউবত চেনেলত টাৰ্ণিং পইণ্টটো আহি গ'ল মোৰ চাইকেল ৰাইডতে মোৰ প্ৰায় 2.5 বছৰ হ'ল ইউটিউবত লগা প্ৰায় মোৰ 1.5 বছৰে মোৰ ছাবস্ক্ৰাইবাৰ 3,000 হোৱাই নাছিলে যেতিয়া মই চাইকেল ৰাইড কৰিবলৈ ল'লোঁ তেতিয়াবা মোৰ ধুমাধুম ছাবস্ক্ৰাইবাৰ বাঢ়িবলৈ ল'লে লাষ্ট 1 ইয়াৰত মোৰ প্ৰায় 8,000 মান ছাবস্ক্ৰাইবাৰ বাঢ়িছে লাষ্ট 1 ইয়াৰত চাইকেল ৰাইড যেতিয়াবা মই কৰিবলৈ ল'লোঁ আৰু মোৰ চাইকেল ৰাইডৰ ভিডিঅ'বিলাকো ভিউ প্ৰায় 20,000ৰ ওপৰত আছে একদম মজা আৰু মই একচুৱেলি চাইকেল চলাই ভাল পাওঁ ভৱিষ্যতে কেতিয়াবা ভাইটিৰ লগত চাইকেল ৰাইডত যাম বুলি মানে যাবলৈ চেষ্টা কৰিম মানে যদি যাব পাৰোঁ আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি থাকিব আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিলে মানে ভিডিঅ' বনাই থাকিবলৈ উৎসাহ পাম আৰু বিশেষকৈ ভাইটিক সুধিবলৈতো বহুত কথাই আছে কিন্তু যদি ভিডিঅ'টোত ইমান দীঘল কৰি দিওঁ তো মানে চাই আপোনালোকে আমনিও পাই যাব পাৰে আৰু মোৰ ভিডিঅ'ত আহি থাকিব কেতিয়াবা ভাইটি আৰু এতিয়া ভাইটিৰ গাঁৱটো ক'ত আছিলে মোৰ গাঁও বিশ্বনাথ চাৰিআলিৰ নগাঁও বুলি কয় আপোনালোকৰ পাভৈ ৰোড যদি আহে কল কৰিব আৰু সেয়াই আৰু দাদাই আহিলে আজি ভাল লাগিছে আৰু দাদা ছাপোৰ্ট কৰক ছাবস্ক্ৰাইবটো কৰিব আপোনালোকে ছাবস্ক্ৰাইবটো বহুতে কৰা নাই মই এতিয়া গম পাইছোঁ চাই আছোঁ আপোনালোকে কৰকচোন কিয় ইমান টান পাইছে ফকতীয়াকৈ কৰিব লাগে পইচা দিব নালাগে তলত থকা লাল কালাৰ বটনটো টিপক ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো একদম ঘূৰিয়াই লঠিয়াই বজাই দিয়কচোন চাই আছোঁ আৰু এটা কমেণ্ট কৰি দিব কিন্তু দেই প্লিজ একদম মজা জমাই দিছে ভাইটি পূৰা আৰু ভাইটিৰ দোকানটো একদম এইফালে সেইটো দেখিছে আপোনালোকে বিশ্বনাথ চাৰিআলিৰ মছজিদৰ একেবাৰে ফ্ৰণ্টফালে আগফালে আছে ওপৰৰ ছেকেণ্ড ফ্ল'ৰত না ফাৰ্ষ্ট ফ্ল'ৰত আছে পূৰা ইলেক্ট্ৰিকেল বস্তু কি লাগে আপোনালোকে পাই যাব ইয়াত আপোনালোকে আহিলে পাই যাব আৰু ভাইটিক বহুত কিবাকিবি সুধিলোঁ আৰু এটা মানে বস্তু চাবলৈ মন আছে বহুত চাবলৈ মন আছে হয়তো আপোনালোকৰো চাবলৈ মন আছে ভাইটিয়ে মানে কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় তো লাইভ আপোনালোকৰ মোৰ ভিডিঅ'তে আপোনালোকে দেখিবলৈ পাব কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় ভাইটি অলপ ভিডিঅ' বনোৱাৰ ষ্টাইলটো আপোনালোক দেখাবলৈ চেষ্টা কৰিম এতিয়া আচলতে মই ভিডিঅ' বনোৱাৰ ষ্টাইলটো এনেকৈ মই বেক কেমেৰা দি বনাওঁ আৰু বহুত ইউটিউবাৰে ভুল কৰে যে ফ্ৰণ্ট কেমেৰা ভিডিঅ'টো বনায় ফ্ৰণ্ট কেমেৰা বনালে এটা প্ৰব্লেম বহুত আছে মেইনলি আপোনালোকৰ চকুটো যিটো চকুৰ ডাইৰেক্ট ডিছপ্লে যায় আই কণ্টেক্টটো নিমিলে আৰু লগতে তেতিয়া মানে আপোনালোকে আকৌ ইটো ছাইডৰ ভিডিঅ'ৰ ক্লিপ এটা দেখাবলৈ আকৌ কাটি পেলাই উল্টা কৰিব লাগে কিন্তু এফালে বনালে দুটা প্লাছ পইণ্ট আছে আপোনালোকৰ আই কণ্টেক্টটো পূৰা মিলে ডাইৰেক্ট কেমেৰাত চকু যায় ডাইৰেক্ট অডিয়েঞ্চৰ লগত কথা পাতি থকাৰ নিচিনা হয় আৰু লগতে ফ্ৰণ্ট ছাইডে কিবা এটা বস্তু দেখুৱাবলৈ হ'লে ঘপককৈ এনেকৈ দেখুৱাই দিব পাৰি সেইটো কাৰণে ভাল হয় আৰু মই এনেকৈ কৰি ভিডিঅ'টো বনাওঁ আৰু য'চতে বনাওঁ আজিকালি আপোনালোকে দেখিছে এইটো ছিষ্টেমতে মই ভিডিঅ'বিলাক বনাওঁ
নমস্কাৰ বন্ধুসকল, মই আপোনালোকে চাই আছে দেৱাশিষ ভিডিঅ' ডিভিশ্যনৰ বন্ধুসকল। আজি আপোনালোকৰ এটা ধামাকা ব্লগ দেখুৱাবলৈ গৈ আছোঁ। চলি আছে তাতে আজকা ভিডিঅ' যদি ভাল লাইক কৰিব চাই ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নাপাৰিব। চলি আছে তাতে আজকা ভিডিঅ' চলো। এইটো চিষ্টেমতে ভিডিঅ'বিলাক বনাওঁ আৰু ৰাইজৰ মৰমো পাইছোঁ দেয়া অন্য লেভেল। একদম মজা লাগিলে একদম ধামাকা ভিডিঅ' বনাই দিয়ে। আপোনালোকে যদি চোৱা নাই ভাইটিৰ চেনেলৰ মানে লিংকটো ডেছক্ৰিপশ্যনত দি দিম মই, চাব আপোনালোকে। আৰু এতিয়া লগ পাই ভাল লাগিল। হয়, একদম বহুত ভাল লাগিলে দাদা আহিলে আজি। আৰু দাদা সিদিনাখনো লগ পাইছিলোঁ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে। এই বিশ্বনাথ চাৰিআলিতে আমি মানে ভিডিঅ' বনাই গৈ আছিলোঁ। হয়, হয়। তেতিয়া ঘপককৈ লগ পাই গ'লোঁ, মানে ভাল লাগিছিলে লগ পাই। হয় হয় আৰু এতিয়াও লগ পাই ভাল লাগিল। আমি এতিয়া গৈ থাকোঁ, বেছি মানে সময়ো নাই বাৰু এতিয়া। হয়, আপোনালোকে যদি ভাল আপোনালোক বাই বাই হয়, দাদাহঁত বহিব বাৰু অকণমান টাইম সেয়াই আৰু এতিয়া আমি গৈ থাকোঁ। দেৱাশিষ গৈ থাকোঁ ন? অঁ তাকে আহিলে দাদাহঁত ভাল লাগিলে, বহুত টাইম কথা পাতিলোঁ, বহুত টাইম বহিলোঁ একেলগে সেয়াই আৰু বাই বাই, আকৌ লগ পাম। বাই বাই, অঁ। নিশ্চয় লগ পাম আকৌ। আৰু গাইছ এতিয়া পূৰা ভাইটিৰ দোকানৰ পৰা তলত আহি গ'লোঁ। আমি যাবলৈ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া ৰুম ফালে যাওঁ আৰু বিশেষকৈ এইফালে কাম চামটো একো নাই আৰু বিশ্বনাথ টাইগাৰ পূৰা যাবলৈ কাৰণে ৰেডি হৈ গ'ল। যাবলৈ কাৰণে বাইকতো বহি ল'লোঁ, কিন্তু এতিয়া সময়ো বহুত হৈ গৈছে আৰু ভোকো লাগিছে। বহুত ভোক লাগিছে। আৰু এইফালে বিশ্বনাথ টাইগাৰকো সুধিম ভোক লাগিছে নাই। ভোক লাগিছে কিন্তু টেনশ্যন ষ্টাৰ্টেই হোৱা নাই বাইক। বাইকটো ষ্টাৰ্টেই হোৱা নাই মানে কি ক'ম আৰু। আমি পচা বাইক লৈ আহিছোঁ আৰু এতিয়া হোটেলত গৈ আছোঁ। হোটেল চলো। আৰু বন্ধুসকল আমি হোটেলত যাওঁতে ইয়াতে হোটেলৰ ওচৰতে দোকানতে আৰু এজন ইউটিউবাৰ লগ পাই গ'লোঁ বিশ্বনাথ চাৰিআলিৰ। এয়া পূৰা ব্লগাৰ 2022 চেনেলৰ নামটো। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। একদম ধামাকা ভিডিঅ' বনাই থাকে, ৰাইডাৰ মানে বাইকত ভিডিঅ' বনাই থাকে। মনিটাইজেশ্যন কৰি দিয়ক। মোৰ 1.5K হৈ গ'ল, মানে 1500 জল্দি দাদাৰো এটা চেনেল আছে, দাদাৰটো কৰি দিয়ক, ছাপৰ্ট কৰি দিয়ক। মোক যেনেকুৱা মৰম দেখাইছে আপোনালোকে দাদাটোও দেখাই দিয়ক। তো আমাৰ লগত আছে এইটো, আমাৰ নামটো খুলুং ভাই। আৰু এইটো দোকানটো তোমাৰ নেকি? মোৰ এই পাপাৰ হয়, মই অলপ হেল্প কৰি দিওঁ। অঁ, আমবাৰীতে আছে আমবাৰী কয় ন এইটো? আমবাৰীত আছে দাদাৰ দোকানটো। অঁ, আৰু এইটো দোকানত মণিহাৰী মানে কিবা কিবি লাগিলে আপোনালোকে একদম হ'লচেল দোকানো আছে, চব পাই যাব। আপোনালোকে আহিলে ইয়াতে পাই যাব, চাব পাৰে। এইফালে কি লাগে মঙলসূত্ৰ চব পাই যাব ইয়াতে। বিয়া চিয়া ওলাই আহি যাব। আজি পিন্ধি যাম বুলি ভাবিছোঁ। কিমান দাম? পিন্ধি লওক। দাম তুমি দিলে ফ্ৰী যোৱা। আৰু এইফালে মোৰ চেনেলটো ইয়াত চাই আছিলে। মোৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছিলোঁ, আপোনালোকে চাব পাৰিছে। দাদাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰিলোঁ। দাদাৰ জল্দি 1K কৰি দিয়ক। 472 হৈ গ'ল ছাবস্ক্ৰাইবাৰ। আৰু অলপ আপোনালোকৰ মৰম দেখাই দিয়ক। আৰু একদম পূৰা ব্লগাৰ 2002 লগত পূৰা কথা পাতিলোঁ, কথা বহুত পাতিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ আমি। আকৌ লগ পাম ন? আকৌ লগ পাম একদম পূৰা। बहुत टाइम কথা পাতি बहुत ही अच्छा लगिले। पैसा देखो गाइस, पैसा YouTube से मिला ये मेरे को, YouTube से मिला गाइस। YouTube से इतना पैसा मिल गया गाइस। पैसा ही पैसा। ओ भाई साहब মোক অলপ দিবা নেকি? দিম, ডলাৰ দিম। ইউটিউবৰ পৰা মোক ডাইৰেক্ট মেইল কৰি দিছে। আপোনালোকক পইচা লাগে যদি দোকানত আহি গ'লেই হ'ল। পইচাৰ বদলি পইচা পাব আপোনালোকে। ধৰমশালাৰ ফ্ৰণ্টত আহি যাব, পাই যাব ব্লগাৰ 2022। 30 টকাত ই পাব, $100 পাব। 30 টকাত $100, যোনটো ডলাৰ এতিয়া আপোনাৰ 100 ৰুপিছৰ 82K আহি আছে। चूतिया बनाया तुमको। $1। অঁ, ঠিক আছে বাৰু। এতিয়া আমি গৈ থাকোঁ ন, আকৌ লগ পাম। আৰু আজি একদম পূৰা ৰাস্তাই ইউটিউবাৰ লগ পাই আছোঁ। আৰু এতিয়া হোটেলত আহি পালোঁ। হোটেলত কিবা এটা খাওঁ আৰু তাৰপিছত ৰুমত যাম। হোটেলত কি আছে চাওঁ এতিয়া। আৰু বন্ধুসকল এতিয়া পূৰা আমি হোটেলত আহি চাহ খাই আছোঁ একদম মানে পূৰা। এইফালে চামোচা আহি গ'ল, মিষ্টি আহি গ'ল, চাহ আহি গ'ল। এইফালে চামোচা আৰু এইফালে চাহ খাই আছে পূৰা বিশ্বনাথ টাইগাৰো। আপোনাৰ মিষ্টিটো ক'ত গ'ল? ইয়াত গ'ল মিষ্টি, গ'ল। কেতিয়া খালে মই গমেই নাপালোঁ, পেটত আগতে গুচি গ'ল। খাই দিলোঁ। আৰু গাইছ এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া বিশ্বনাথ টাইগাৰ মোক থ'বলৈ গৈ আছে, ৰুমলৈকে থ'বলৈ যাব। আৰু ৰুম পামেই আৰু বেছি দূৰ নাই আৰু অলপ দূৰ মানে হোটেলৰ পৰা থ'বলৈ আহিছে। ইয়াৰ পৰা এতিয়া বিশ্বনাথ টাইগাৰ ডাইৰেক্ট ঘৰত যাব আৰু মই ৰুমত যাম এতিয়া। আৰু এতিয়া যাব আৰু বিশ্বনাথ টাইগাৰ। এয়া ভাল লাগিল অহাৰ কাৰণে। আৰু বাই বাই দেই। বাই। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব।
ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই। একদম চালিয়া। বাই 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 বাই। আৰু এতিয়া মই আহি পাই গ'লোঁ ৰুমত, আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব, আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় আই অসম।